সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ তিৰংগা পতাকাত থকাৰ দৰে তিনিবিধ ৰঙেৰে আজি মই এখন নিৰামিষ অসমীয়া থালি প্ৰস্তুত কৰিছোঁ আৰু থালিখন ৰান্ধিবলৈ মই ব্যৱহাৰ কৰিছোঁ ধাৰাৰ মিঠাতেল। ধাৰা এনেকুৱা এটা ব্ৰেণ্ড যি আমি বহু বছৰৰ আগৰে পৰাই ব্যৱহাৰ কৰি আহিছোঁ আৰু ধাৰাই বিশ্বাস কৰে যে স্বাধীনতা কেৱল অধিকাৰ নহয়, ই আমাৰ পৰম্পৰা, আমাৰ সোৱাদ আৰু আমাৰ পৰিচয়ক জীয়াই ৰখাৰ দায়িত্ব। প্ৰথমে ৰান্ধিছোঁ এয়া বৰৰ টেঙা, বিলাহী আৰু পিঠাগুড়িৰে। পিঠাগুড়ি গ্ৰেভিখিনি অকণমান ডাঠ হ'বলৈ দিছোঁ। তাৰপিছতে কলফুলৰ বৰ, কলফুলখিনি চাফা কৰি বেচন আৰু পিঠাগুড়িত লেটিয়াই ভাজিছোঁ। এয়া দালি বটা বনাইছোঁ, পিছাৰ পাছত অকণমান কেঁচা মিঠাতেল দি দিছোঁ। খৰিচা আৰু আলুৰে পিটিকা কৰিছোঁ। এখন ঢেকীয়া শাকৰ ভাজি আৰু আন এখন দাংবডিৰ ভাজি। মচন্দৰী আৰু ধনিয়াৰ পাতেৰে চাটনি, শেষত অকণমান নেমু ৰস চেপি দিছোঁ। আৰু শেষত মিঠাৰ কাৰণে অকণমান পায়স।